Yaat pagmungkar. Mana mahulun no. তাইৰ নাম মনিকা পেগু। যোৱাকালি 12 তাৰিখত হেৰাইছে। ঘৰৰ পৰা ওলাই গৈছে আৰু 9টামান বজাত ওলাই গৈছে। ঘৰত কোনো নাছিলে। কি পিন্ধি গৈছে? কোলা চাৰ্ট আৰু লং পেণ্ট পিন্ধি গৈছে। ঘৰত কিবা কৰি গৈছে নেকি? ঘৰৰ মানুহ ধৰিব ওচৰ চুবুৰীয়া মানুহ একো কোৱা নাই। কোৱা নাই। কিমান ক্লাছত পঢ়ে? হা? কোন স্কুলত পঢ়ে? কিমান ক্লাছত? ডায়মণ্ড ইংলিছ স্কুল। কোন ক্লাছত? ক্লাছ 7। আচ্ছা, বিশেষ তেওঁ যে ঘৰৰ পৰা গৈছে বা হেৰাই গৈছে কাৰণ জানি নেকি? কোনোবা লৈ গৈছে নেকি তেনেকুৱা? কাৰণটো তেনেকে নেজানো, কিন্তু ইজনৰ মুখৰ পৰা শুনিছো তাই এই আউট কাণ্ট্ৰিৰ মানুহৰ লগত ফোন কৰে বোলে কেতিয়াবা কেতিয়াবা, তেনেকুৱাকে শুনিছিলো। মানে সৰু ছোৱালীজনী আউট কাণ্ট্ৰিৰ লগত কেনেকে কথা পাতে? কেনেকে গম পায়? চিনাকি কেনেকে হৈছিলে জানো, হোৱাটছএপত চিনাকি হৈছিলে নেকি, ফেচবুক হোৱাটছএপ বুলি তেনেকুৱাকে। কিমান বছৰৰ পৰা কথা পাতি আছিলে? এবছৰমান হৈছে নেকি তাই কথা পাতি থকা। আপুনি নিজে গম পাইছিলে? মই এবাৰ শুনিছো, তেতিয়া দিদি হয়, এজনী মোৰ কেৰেলাৰ হয়, এজনী মোৰ দিদি হয়। দিদি পাতিছো মই, এনেই কথা পাতো আৰু এনেকে কৈছিলে। কিহত পাতে? মোবাইলৰ পৰাই পাতে। দিদি কোনটো ভাষাত পাতে? কেতিয়াবা ইংলিছত পাতে, কেতিয়াবা হিন্দীত পাতে, বেছিভাগতো ইংলিছতে পাতিছিলে বাৰু। তোমাৰ কথাটো বুজি পাই জানো দিদিয়ে? এনেকে কওঁতে কওঁ আৰু কেনেকে বুজি পাই বোলে এনেকে কৈছিলে। আপুনি এই দিদিজনৰ লগত কথা পাতিছিলে নাই? নাই, মই নাই পতা। নাই পতা মই। এনেই ঘৰত কেতিয়াবা আহিছিলে? নাই। আপোনাৰ সন্দেহ কি হৈছে? এইটো বাহিৰৰ মানুহৰ লগত গ'ল নে? মই তেনেকুৱাকে ভাবিছো কোনোবাই ফুচলাই মেলি লৈ গৈছে নেকি। কি বুলি ফুচলাই নিব পাৰে? তাই BTSটো ভাল পাই নহয়, তাত গান গোৱাম নচোৱাম তেনেকুৱাকে ফুচলাইছে সকলো। সন্দেহ কৰিছে? মই সন্দেহ কৰিছো তেনেকুৱাকে। ক'ৰবাত বিচাৰিছিলে নেকি তাই? বিচাৰিছো, ওচৰে পাজৰে বিচাৰিছো আৰু তাইৰ লগৰ বিলাকক সুধিছো, ক্লাছ ফ্ৰেণ্ড বিলাকক, কাৰো ঘৰত নাই। কাৰো ঘৰত? ফোন নম্বৰ লৈ গৈছে নেকি? ফোন নাম্বাৰ, চিমটো উলিয়াই লৈ গৈছে, মোবাইলটো নাই নিয়া। চিমটো আকৌ ৰিচাৰ্জ ভৰোৱা নাছিলে। চিম দি ফোন কৰিছিল নেকি? ৰিচাৰ্জ ভৰোৱা নাছিলে, ইনকামিঙো নাহে, আউট গয়িঙো নোযোৱা হৈ আছিলে। সেইটো অফ হৈয়ে আছে বাৰু। পুলিচৰ ওচৰত কিবা দিছিলে? দিলো, আজি ৰাতিপুৱা দিছো। কি ক'ব? চৰকাৰক কি ক'ব? প্ৰশাসনক মই প্ৰাৰ্থনা জনাইছো, মোৰ ছোৱালীজনীক যেন তেনে য'ত পালেও মোক বিচাৰি আনি দিওঁ, মোৰ ওচৰত আনি দিওঁ বুলি।